বন্ধুসকল, আজি আমি ভিডিঅ'টিত আলোচনা কৰিম যে ইউটিউবৰ টেগৰ বিষয়ে। গতিকে টেগ বোলা বস্তুটো মানে কি, ই তাৰমানে কি কৰে ইউটিউবত আৰু কেনেকৈ ইয়াক মানে ব্যৱহাৰ কৰিব পাৰি। গতিকে সেই বিষয়ে এই ভিডিঅ'টিত আলোচনা কৰিম আৰু টেগটো মানে কি বস্তু হয় তাৰ বিষয়ে আজি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাব আৰু বেছি পলম নকৰি পেলাই ভিডিঅ'টিলৈ আগবাঢ়ো। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটি নতুন ভিডিঅ'ৰ জৰিয়তে মোৰ চেনেলটিলৈ। যদি আপোনালোকে ভিডিঅ'টি চাই আছে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টি ভাল পায় লাইক কৰি দিব। বন্ধুসকল, টেগটো হৈছে যে কেনেকুৱা ধৰণৰ বস্তু যে ধৰি লওক টেগটো হৈছে এটা আপুনি যিটো ভিডিঅ' ইউটিউবত আপুনি যিটো ভিডিঅ' দিব সেই ভিডিঅ'টোলৈ যোৱা ৰাস্তাটোৱে হৈছে টেগ। মানে আমাৰ সহজ ভাষাত বুজাব গ'লে সেইটোৱে হৈছে টেগ। মানে আপোনাৰ ভিডিঅ'টিলৈ মানে ধৰি লওক আপুনি এটা নতুনকৈ চেনেল খুলিছে, গতিকে চেনেল খোলাৰ পিছত আপোনাকতো কোনেও নাজানে। গতিকে ইউটিউবখনতো এখন পৃথিৱী বুলিব পাৰি। মানে সেইখন পৃথিৱীত বিভিন্ন ধৰণৰ ৰাস্তা আছে, বিভিন্ন ধৰণৰ ৰাস্তাৰে বিভিন্নজনক বা বিভিন্ন ঠাইলৈ বা বিভিন্নজনৰ মাজলৈ যাব পাৰি। তাৰে মাজত আপুনি এজন নতুনকৈ ইউটিউবত সোমালে, গতিকে আপোনাকতো কোনেও চিনি নাপাব, আপোনাৰতো ঠিকনা কাৰো হাতত নাই। গতিকে আপোনাৰ তাত যোৱা ৰাস্তাটো কেনেকৈ দেখুৱাব, গতিকে সেই ৰাস্তাটো দেখুৱাই এই টেগে। গতিকে যেতিয়া আপুনি এটা ভিডিঅ' দি পেলাই টেগটো আপোনালোকে লগাই দিব ভিডিঅ'ত, তেতিয়াহ'লে আপুনি ধৰি লওক এজন পপুলাৰ যদি ব্যক্তিৰ মানে ভিডিঅ' চাই থাকে, সেনেকুৱা ধৰণৰ ভিডিঅ' ৰিলেটেড যদি আপোনাৰ ভিডিঅ'টোৰ লগত যদি কিবা ৰিলেশ্যন আছে বা সম্পৰ্ক আছে, তেনেকুৱা ধৰণৰ যদি ভিডিঅ' সেই পপুলাৰ ব্যক্তিজনৰ লগত চাই থাকে, তেতিয়াহ'লে এটা সময়ত মানে আপোনাৰ ভিডিঅ'টি যদি অকণমান মানে ভিউজ বাঢ়ি যায়, তেতিয়াহ'লে সেই ভিডিঅ'টোৰ পিছত আপোনাৰ ভিডিঅ'টো মানে ৰেকমেণ্ড কৰিব। অৰ্থাৎ সেই পপুলাৰ ব্যক্তিজনৰ ভিডিঅ'টি চোৱাৰ পিছতে আপোনাৰ যদি সেই ভিডিঅ'টিৰ লগত কিবা ৰিলেটেড আছে, তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টিও তাৰ পিছে পিছে গৈ থাকিব আৰু সেই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ চেনেলত অহা ৰাস্তাটো সেই ব্যক্তিজনে পাব। গতিকে টেগটো হৈছে এইটো বস্তু। গতিকে টেগটো সাধাৰণতে কেনেকুৱা ধৰণৰ, যদি নতুনকৈ চেনেল খুলিছোঁ বা নতুনকৈ চেনেল খুলিছে, তেতিয়াহ'লে আপোনালোকৰ টেগৰ খুব প্ৰয়োজন হয়। কাৰণ আপোনাৰ ভিডিঅ' বা আপোনাৰ কেনেকৈ দিছে আপোনাৰ চেনেলটো মানে কেতিয়া হ'লেও কোনেও গম নাপায়। গতিকে যেতিয়া আপুনি ভিডিঅ'টি বনাই টেগ এটা লগাই দিব, দিয়াৰ পিছত সেই ভিডিঅ'টিয়ে সেই মানে যেতিয়া মানে চাৰ্চ কৰিব, তেতিয়া আপোনাৰ ভিডিঅ'টিৰ কাৰণে মানে ৰাস্তা এটাই সেই ব্যক্তিজনলৈ মানে মুকলি কৰি দিব। গতিকে প্ৰথম আপুনি যেতিয়া নতুনকৈ চেনেল খুলিব বা নতুনকৈ চেনেল খুলিছে, তেতিয়াহ'লে আপোনালোকৰ টেগৰ খুব প্ৰয়োজন হয় আপোনাৰ ভিডিঅ'টি মানে মানুহৰ মাজলৈ যোৱাৰ কাৰণে। তাৰোপৰি যদি ধৰি লওক এজন পপুলাৰ মানে ইউটিউবাৰ আছে, গতিকে পপুলাৰ ইউটিউবাৰত টেগ দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ তেওঁ অলৰেডি তেওঁক জানে। গতিকে তেওঁ যদি 20 লাখ 30 লাখ যদি তেওঁ ছাবস্ক্ৰাইবাৰ আছে, তেতিয়াহ'লে টেগ নোলোৱাকৈ ভিডিঅ'টি বনাই আপলোড দি দিলে সেই বিভিন্নজনৰ মাজলৈ গুচি যাব। গুচি যোৱাৰ লগে লগে যেতিয়া চাই থাকিব ধৰি লওক 10,000জন মানুহে চোৱাৰ লগে লগে বেলেগ মানুহ তাতো মানে ভিডিঅ'টি ইফালে যাব সিফালে যাব, চাৰিওফালে গৈ থাকিব। গতিকে আপোনাৰ তাত ছাবস্ক্ৰাইবাৰ 10টাহে আছে মাত্ৰ, বা 20টা আছে বা 100টা আছে। আপোনাৰ ভিডিঅ'টি বা সেই 100জনৰ মাজতহে ভিডিঅ'টি প্ৰথমতে যাব, তাৰপিছতহে এনেকৈ ইফালে যাব। গতিকে যাওঁতে অকণমান দেৰি লাগিব। গতিকে সেইকাৰণে আপোনালোক মানে টেগৰ খুব প্ৰয়োজন হয়। গতিকে টেগটোৱে কেনেকুৱাকৈ কাম কৰে যে আপুনি ভিডিঅ'টিত যেতিয়া আপুনি টেগ লগাব, টেগটো লগোৱাৰ পিছত যেতিয়া কিছুমান আপুনি ধৰি লওক ইউটিউবত কিবা এটা বস্তু চাব লগা হ'লে আপুনি চাৰ্চ কৰে যে ইংলেণ্ড কেনেকৈ যাব পাৰি বা কেনেকৈ যাব পাৰি, ধৰি লওক তেনেকুৱা ধৰণৰ বস্তু আপুনি চাৰ্চ কৰে। চাৰ্চ কৰাৰ পিছত এটা ভিডিঅ' আহি যায়, গতিকে সেই ভিডিঅ'টো ক্লিক কৰি কিনে আপুনি চাই। আপোনাৰ ভিডিঅ'টি যেনেকুৱা ৰিলেটেড নহওক কিয়, সেই ভিডিঅ'টি যদি আপুনি টেগ লিখি দিয়ে, ধৰি লওক আপুনি এজন ভ্লগ বনাইছে, ভ্লগটোত লিখিছে যে মই মানে ধৰি লওক আপুনি ক'ৰবাত ধৰি লওক গুৱাহাটী যাব, গতিকে গুৱাহাটীলৈ যোৱা ভ্লগ বা গুৱাহাটী ৱে টু গুৱাহাটী এনেকুৱা ধৰণৰ লিখি দিলে। দি পেলাই আপুনি টেগত লিখিব কি ৱে টু গুৱাহাটী কেনেকৈ যাব পাৰি, হাউ টু কাম গুৱাহাটী, সেনেকুৱা ধৰণৰ আপুনি লিখি দিলে। গতিকে বিভিন্নজনে বিভিন্ন ধৰণে চাৰ্চ কৰিব। গতিকে তাৰ মাজত যদি হাউ টু গুৱাহাটী কোনোবা এজনে চাৰ্চ কৰিছে, তেতিয়াহ'লে যদি আপোনাৰ ভিডিঅ'টি আহি যায়, তেতিয়া আপোনাৰ ভিডিঅ'টি চাই পেলাই গম পাই যাব যে এইটো নহয়। যদি আপুনি টেগ নলগায়, তেতিয়াহ'লে আপোনাৰ চাৰ্চ কৰিলে আপোনাৰ ভিডিঅ'টি নাপাব। গতিকে টেগে তেনেকুৱাকৈ কাম কৰে। আৰু টেগ আপুনি লগাব কেনেকৈ, যে যেতিয়া আপুনি ইউটিউবত ভিডিঅ'টি আপলোড কৰিলে, তেতিয়া আপুনি এটা UIT ষ্টুডিঅ' অৰ্থাৎ ইউটিউব ষ্টুডিঅ' বুলি কিনে এপ এটা আছে, সেই এপটোত আহিব।
আহি পেলাই আপোনাৰ আপলোডিং ভিডিঅ'টি দেখা পাব। গতিকে সেই ভিডিঅ'টিত ক্লিক কৰি এডাল পেঞ্চিল থাকে, সেই পেঞ্চিলডালত আপুনি ক্লিক কৰি পেলাই তাত আপুনি টেগ লগাব পাৰে। গতিকে এনেকৈ হয়তো বুজি নাপাব পাৰে, আপোনালোকক দেখুৱাই আছোঁ যে টেগ কেনেকৈ মানে লগাব পাৰে টেগ। গতিকে সেই বিষয়ে আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টি আগলৈ চাব। এনেকৈ আপুনি ইউটিউবত গ'লে ইউটিউবত ক্লিক কৰিলে, ক্লিক কৰি পেলাই আপুনি প্লাছ চিনডালত ক্লিক কৰি আপলোডে ভিডিঅ'ত ক্লিক কৰি দিলে এতিয়া আপোনালোকে ইয়াৰ পৰা এটা ভিডিঅ' বাছি ল'ব লাগে যে কোনটো আপুনি ভিডিঅ' দিব। মই ইয়াৰ পৰা আজি ভিডিঅ'টি লৈ ল'লোঁ বাৰু, এইটো টেগৰ ভিডিঅ'টো, এইটো ল'লোঁ, লৈ নেক্সট কৰি দিলোঁ। আপোনালোকে এটা কথা মনত ৰাখিব, ভিডিঅ'টি আপলোড কৰাৰ আগতে ইয়াতে আপোনালোকে টাইটেলটো লিখি ল'ব। তাৰপিছত এনেকৈ আপোনালোকৰ আপলোডিং প্ৰিপেয়াৰিং হ'বনে, প্ৰিপেয়াৰিং হোৱাৰ পিছত আপোনালোকে আপলোডিং দেখাব। এতিয়া আপোনালোকে বেক কৰি পেলাই ইয়াত YT ষ্টুডিঅ'ত যাওক, ইউটিউব ষ্টুডিঅ' এপটোত ক্লিক কৰক। মানে নেটটোৰ লগত কথা আৰু, নেটটো শ্ল' হ'লে মানে এনেকুৱা টাইম লয়। গতিকে এনেকুৱা আহিলে এতিয়া আপোনালোকে ইয়াতে দেখিছেনে 2 নৱেম্বৰ 2022, এতিয়া আপোনালোকৰ কণ্টেণ্টটো চাব পাৰে, ইয়াতো আহিব তাতো আহিব। গতিকে ভিডিঅ'টি আপলোড হোৱা নাই যদিও মানে YT ষ্টুডিঅ'ত আপোনালোকৰ ভিডিঅ'টি শ্ব' কৰিব। গতিকে মই টাইটেল লগোৱা নাই কাৰণে আজিৰ তাৰিখটো আৰু মানে এইটো দেখুৱাইছে, মানে ডেটটো দেখুৱাইছে, টাইটেল লগোৱা নাই কাৰণে। ইয়াতে ভিডিঅ'টি ক্লিক কৰি পেলাই আপোনালোকে পেঞ্চিলত ক্লিক কৰি দিব। দিয়াৰ পিছত ইয়াতে আপোনালোকে ইয়াতে আহি গ'ল, আপোনালোকে ইয়াতে তলৰ ফালে এইটো ৰৈ গ'ল, এইখন গুচি যাওক। ইয়াতে তাৰপিছত টেগ কেটেগৰী কমেণ্টছ এণ্ড মোৰ বুলি এটা আছে নহয়, ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক। মানে ক্লিক কৰি দিলে আপোনাৰ ওপৰত দেখিব একেবাৰে এড টেগ, তাত ক্লিক কৰিলে এনেকুৱা আপোনালোকে ইয়াতে টেগবোৰ লিখিব পাৰে। মানে টেগবোৰ কেনেকৈ লিখিব, যে ভিডিঅ'টি ৰিলেটেড আপোনাৰ মানে টাইটেলটোৰ ৰিলেটেড বা ভিডিঅ'টো আপুনি কি কৈছে, কি দেখুৱাব বিচাৰিছে বা কি বুজাব বিচাৰিছে, তেনেকুৱা ধৰণৰ টেগ আপোনালোকে ইয়াতে ব্যৱহাৰ কৰিব পাৰে। ধৰি লওক মই ভিডিঅ'টি লৈছিলোঁ কি যে ইউটিউবৰ টেগ কেনেকৈ মানে ব্যৱহাৰ কৰিব পাৰে বা ইউটিউব টেগ কি, তো মই ইয়াতে টেগ কেনেকৈ লিখিব পাৰোঁ যে ইউটিউব টেগ কি, এনেকুৱা মানুহে বিচাৰিব পাৰে। মানে কথাটো হৈছে কি মানুহে কেনেকুৱা ধৰণৰ বিচাৰে, মানে আপোনাৰ বিভিন্ন ধৰণে বিচাৰিব পাৰে। ইউটিউব টেগ কি, হোৱাট ইজ দ্য ইউটিউব টেগ, বা ইউটিউব টেগ কেনেকৈ ব্যৱহাৰ কৰে, বা ধৰি লওক হাউ টু ইউজ ভিডিঅ' অন ইউটিউব টেগ। তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণে মানুহে বিচাৰিব খোজে। যদি আপোনালোকে ইউটিউবত চাৰ্চো কৰি দিয়ে, যাই পেলাই ইউটিউব এপটোত গৈ চাৰ্চ কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকে বিভিন্ন ধৰণৰ টেগ এনেকুৱাকৈ আহি যাব। গতিকে সেইবোৰ আপুনি ইয়াতে লগাই দিব পাৰে। গতিকে ভিডিঅ'টি টেগ এনেকৈ লগাব পাৰি। গতিকে বন্ধুসকল টেগ এনেকৈ লগাব পাৰি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে মানে অকণমান বেছি নহ'লে অকণমান শিকিবলৈ পাইছে বা বুজিবলৈ চেষ্টা কৰি বা বুজি পাইছে। যদি ভাল পাইছে ভিডিঅ'টি লাইক কৰিব আৰু কমেণ্টত জনাই দিব যে কেনেকুৱা পালে ভিডিঅ'টি। আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে জাষ্ট সুধিব পাৰে, তাৰ উত্তৰ দিয়াৰ কাৰণে নিশ্চয় ট্ৰাই কৰিম। আৰু শেষত কৈ থ'লোঁ যে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটি, আৰু যাতে তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মই আপোনালোকৰ মাজলৈ লৈ আহি থাকিব পাৰোঁ। গতিকে আজিলৈ ভিডিঅ'টি ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ, বাই বাই। গতিকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম।